হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই এতিয়া গৈ আছোঁ গাড়ীত, গম পাইছেই। আজি কেইদিনমান আগত ফ্লিপকাৰ্ট ডেলিভাৰী বয়ে কাম কৰি আছিলোঁ, যিটো কামটো এৰি দিলোঁ মই। আৰু এতিয়া মই চলাই আছোঁ গাড়ী, ডাম্পাৰ, মিনি ডাম্পাৰ। ফ্লিপকাৰ্ট ডেলিভাৰী বয় কামটো কি কাৰণে এৰিলোঁ কৈ আছোঁ কাৰণটো। তাত মানে কি হয়, পাৰ্চেল যেতিয়া লয় তেতিয়া কোম্পানী ভাল হয়, যেতিয়া নলয় মানে কোম্পানী বহুত বেয়া হৈ যায়। ইনকামটো তেল ভৰাবৰ কাৰণে পইচা নহয় কেতিয়াবা পাৰ্চেল লয়, কেতিয়াবা নলয়। মানুহে মন গ'লে লয়, মন নগ'লে নলয়, সেনেকুৱা মানে। তাৰপিছত মই চিন্তা কৰিলোঁ এনেকৈতো নহ'ব, ঘৰ চলাব লাগিব, তেল ভৰাব লাগিব, খাব লাগিব। সেইকাৰণে বেলেগ কাম বিচাৰি আছিলোঁ। আগতে মই গাড়ী চলাইছিলোঁ, JCB ডাম্পাৰ চলাই আছিলোঁ। মানে আকৌ এখন গাড়ী পালোঁ নতুনকৈ, তাকে চলাই আছোঁ। আজি হ'ল কেইদিনমান। আজি আহিছিলোঁ ওলাই কেনে, কামটো হোৱা নাই এতিয়া। আজি দেওবাৰ, এনেই বালি গিটি পলসৰ কাম হয়। লোকেলিটি হয়, বেছি দূৰ যাব নালাগে। এখন অলপ দেখাই দিছোঁ, ব্ৰেণ্ড নিউ হয় পূৰা। ধৰি লওক এসপ্তাহমান হৈছে নেকি অনা। অলপ দেখাই দিছোঁ। BS6 হয়, ষ্টাৰিংটো এনেকুৱা আছে, নতুন BS6ৰ। এইফালে আছে বটল থ'বৰ কাৰণে জেগা, এইফালে চাবিটো এনেকুৱা। বাকী এইফালে তেলৰ মিটাৰ আছে, ধূলি হৈছে, চাফা কৰা নাই কাৰণ কাম হৈ আছিলে কালি। আজিহে অলপ ৰখিছোঁ, ৰেষ্ট পাইছোঁ। সেইটো হ'ল জুই নোহোৱাৰ কাৰণে। এইফালে বেক চাইড গ্লাছ, এইফালে আছে কেবিন লাইট। আৰু এটা বস্তু ধুনীয়া দিছে এবাৰ BS6ত, ইয়াত মানে স্পেচ বহুত দিছে বস্তু থ'বৰ কাৰণে। ইয়াত এটা দিছে, ইয়াত এটা দিছে। আৰু এইটো কি ছানভাইজাৰ নে কি বুলি কয়, ৰ'দ লাগিলে ইয়াত লগাব পাৰে এনেকৈ। বাকী এটা ইয়াত ধৰিব গ্ৰিপ। বাকী গ্লাছ এইফালে দুখন আছে, ইফালে এখন আছে, এইফালে এখন, দুখন, তিনিখন গ্লাছ আছে। এইটো হেণ্ডিমেন চাইড, এইফালে বটল হোল্ডাৰ। তাৰপিছত মেনুৱেল 5 গিয়াৰ, বেক গিয়াৰ লগাই 6। আৰু এইফালে এটা বক্স আছে, আৰু AC দিছে। এইটো ACটো মানে এনেকুৱা জেগাত দিছে, মানে কেতিয়াবা বেয়া হৈ যাব। দেখাম কেতিয়াবা সেইটো ক'ত দিছে ACটো, দেখাম আপোনালোকক। বাকী এইটো এইটো চুইচ আছে এটা, আৰু ইফালে কিবা কিবি চুইচ আছে। এইটো লাইট, এইটো হেভি লোডিঙত। বাকী ইফালে লাইটৰ কণ্ট্ৰল। এইকেইটা চুইচ কাম কি হয় পিছত কৈ দিম মই বেলেগ এটা ভিডিঅ'ত। ইফালে এইটো AC ভেন, আপ ডাউন কৰিব পাৰে। ইফালে এটা দিছে 1, 2, ইফালে 3, মুঠতে 4টা AC ভেন আছে। আৰু এইটো চাৰ্জাৰ কাৰণে 12 ভল্ট। আৰু এইটো এটা দিছে, এইটো চাৰ্জাৰ বেলেগ কিনিব লাগিব, যিটো কিনা নাই বাৰু। কেবুল লৈ আহিছিলোঁ মই, কেবুল বেগত আছে। গাড়ীখন চলাই ভালে লাগে, এনেই নতুন গাড়ী হয়। আজি ভিডিঅ'টো ইমানেই। ফ্লিপকাৰ্টৰ কামটো এৰিলোঁ, এতিয়া গাড়ীৰ ভিডিঅ' আহিব। কি কাম হয়, কি নহয় দেখাই থাকিম। যদি ভিডিঅ'টো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক এটা কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। বাই।